Hello friends, মই এতিয়া আছোঁ ৰহা ৰেলৱে ষ্টেচন। এইটো ৰহা ৰেলৱে ষ্টেচন, ৰহা ৰেলৱে ষ্টেচন। আৰু ইয়াৰ পৰা এই পিছফালে যিখন গাঁও দেখিছে এতিয়াও সম্পূৰ্ণ পানীত ডুব গৈ আছে। এই অঞ্চলটোলৈ যাতায়াত প্ৰায় এতিয়া বিচ্ছিন্ন নিচিনাই, কেৱল নাৱে এতিয়া একমাত্ৰ সংগী। আৰু আজি আমি কেইজনমান যুৱক বুলি ক'লে কি ভাবে আপোনালোকে, আমি কেইজনমান লগ হৈ এই অঞ্চলটোত কিছুমান বস্তু আমি দিবলৈ যাম। আমি ইতিমধ্যে তিনিখন নাও ৰেডি কৰিছোঁ আৰু ভাল লাগিছে তেওঁলোকৰ তাৰ পৰাও দুজনমান যুৱক ইতিমধ্যে নাৱত আহিছে আমাক সহায় কৰিবৰ কাৰণে, কাৰণ বস্তুখিনি দাঙিব লাগিব। আমি ইমান সহজে গোটেই বস্তু দাঙিব নোৱাৰিম, গতিকে এই বস্তুখিনি লৈ আমি তালৈ যাম। মই আপোনালোকক তাৰ পৰা দেখুৱাম মানুহবিলাকৰ কি দুৰ্ভোগ হৈছে। বিশেষকৈ খোৱা পানীৰ ক্ষেত্ৰত মানে বিৰাট অসুবিধা হৈছে। আৰু শিশুসকলৰ আমি শিশুসকলৰ বাবে কিছু খাদ্য সামগ্ৰী, বিস্কুটকে আদি কৰি কিছু সামগ্ৰী আমি অলপমান লৈ যাব যত্ন কৰিম, কাৰণ নাওখন সৰু নাও আৰু এই নাৱত উঠি আপুনি বস্তু লৈ একেলগে মানুহ যাব পৰাটো, ইমান বস্তু লৈ যাব পৰাটো সম্ভৱ নহয়, কাৰণ পানীৰ যথেষ্ট ওজন আছে। গতিকে দেখা যাওক, মই আপোনালোকক তাৰ পৰা যিখিনি মানুহৰ পৰিৱেশ মই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। আমাৰ লগত মহ খেদোৱা অলপ ধূপ লৈছোঁ, কেণ্ডেল, বিশেষকৈ আমি কেণ্ডেলত গুৰুত্ব দিছোঁ। তাত কাৰেণ্টৰ লাইটৰ পোহৰৰ বৰ অসুবিধা, কেণ্ডেল আৰু আহি আছে। আমি জাষ্ট আছোঁ আপোনাৰ লৈছোঁ মেচ লৈছোঁ, বাচ্ছাৰ কাৰণে কেক আছে, অলপমান মুখৰ ওচৰত যি পাইছোঁ বিস্কিটছটো এইবিলাক থাকিব, কাৰ্টুন থাকিব। মই জাষ্ট এইখিনি ওলাই গ'ল কাৰণে দেখাইছোঁ। আমাৰ হাতত ORS অলপমান আছে, ৰুগীয়া কোনোবা থাকিলে আমি ORS দিব পাৰিম আমি। তাৰ লগতে বিস্কুট থাকিব আৰু আমাৰ বহুত কাপোৰ আনিছোঁ আমি, বহুত ধুনীয়া চাদৰ আছে, ফ্ৰক এনেকুৱা আছে, সৰু ল'ৰা ছোৱালীৰ কাৰণে ফ্ৰকবিলাক আছে। গতিকে এই গোটেইবিলাক আমি ছেটিং কৰিছোঁ আৰু এতিয়া এইখিনি লৈ যাম। গামোচা অলপো আছে, গামোচা অলপ দি পঠাইছে ব্যৱহাৰ কৰিব পৰা জোখাই। যিখিনিকে পাৰোঁ আমি ৰাইজৰ কাৰণে যোগাৰ কৰিছোঁ। হাৰিয়ামুখৰ পৰা এজন মোৰ ভাতৃ আকাশ ভূঞা আহিছে, লগত আমাৰ এজন নাৱৰীয়া আমাৰ লগত আহিছে। এখেতসকলে আমাক লৈ যাব তালৈ, মই আপোনালোকক তাৰ পৰা দেখাম। আৰু আমাৰ গৰিবহূত তৰুতা প্ৰাঞ্জল মহন্ত আছেই, মই আপোনালোকক লৈ যাম সেই অঞ্চলটোলৈ, মই দেখুৱাম তাত মানুহবিলাকৰ কি দুৰ্যোগ হৈছে। এয়া পানী কাৰ্টুনখিনি আমি আহি পাইছেহি। এয়া পানী যিমান পৰা যায়, আৰু এইখিনি বিস্কুট থাকিব, কাৰ্টুন এনেকুৱা। এই গোটেইখিনি বস্তু লৈ পেলাই আমি তালৈ যাম। মই তাৰোপৰি এইখিনি কেক লৈ আহিছোঁ, যথেষ্ট পৰিমাণে কেক আছে বাচ্ছাৰ কাৰণে। আৰু কিছু সংখ্যক কাপোৰ আমাৰ হাতত আহিছিলে, কাপোৰবিলাকো আমি লগত লৈ যাম। এয়া বন্ধুবৰ ৰূপনে এই নাৱলৈ আমি বস্তুবিলাক এনেকৈ কঢ়িয়াই আছোঁ, ইয়াৰ পৰা আমি লৈ যাম। ওপৰত ধৰি দিয়ক, অকণমান এটা ধৰি দিয়ক। পানী তোলো, এয়া নাৱত লোড হৈ গৈছে, ইয়াতকৈ আৰু লোডিং নহয়। তো যিমানখিনি পাৰা যায় সিমানখিনিকে লৈ যাম। এখন নাৱত বস্তুখিনি যাব আৰু এইখন নাৱত আমি যাম। এয়া নাও আমাৰ চলিবলৈ ধৰিছে আৰু আমি যাত্ৰা কৰিছোঁ হাৰিয়ামুখলৈ। পিছে দৌৰে যাওক। মহন্ত ডাঙৰীয়া মোৰ লগতে আছে।
মহন্ত ডাঙৰে এই গোটেই কামখিনি বৰ ধুনীয়াকৈ কামখিনি কৰি যোগাৰ কৰি আনিছে আৰু মই মাত্ৰ পথপ্ৰদৰ্শক টাইপ এইখিনি আমি যাম অসমৰ বিভিন্ন শুভাকাংক্ষী আছে তেওঁলোকৰ সহযোগিতা এইখিনি কথা মই ক'বই লাগিব যে অসমৰ বিভিন্ন স্থান আমি কৰা এটা আপিলৰ কাৰণে অসমৰ বিভিন্ন স্থানৰ পৰা গুৱাহাটীৰ পৰা ধৰি বিভিন্ন স্থানলৈকে আমাৰ অঞ্চলৰখিনিতো আছেই কোৱাই নাই আৰু মোৰ বন্ধুবৰ মই নামটো নকওঁ ওচৰতকৈ কৈছোঁ ডি হুছেইন তেখেতে মোৰ হাতত 10,000 টকা অৰ্পণ কৰিছিল মই তেখেতলোকো কৃতজ্ঞতা জনাইছোঁ এই বস্তু সামগ্ৰীখিনি কেৱল আমি আনিছোঁহে এয়া কেৱল এই সকলোবোৰ আপোনালোকৰে বস্তু আপোনালোকে দিয়া মৰম এয়া আপোনালোকৰ দিয়া আদৰ চেনেহ যিসকল বানাক্ৰান্ত অঞ্চলৰ ৰাইজ তেখেতসকললৈ আগবঢ়াইছিল আৰু আমি কেৱল লৈ আনিছোঁ সকলোকে ধন্যবাদ জনাইছোঁ এই বিপদৰ সময়ত সকলোৱে সহায় কৰাৰ বাবে ভূপেন্দ্ৰৰ সেই কথাষাৰ সদায় আকৌ মনলৈ আহে কিয় জানো যে মানুহে মানুহৰ বাবে এই কথাষাৰ বাৰে বাৰে মনলৈ আহে আজিও আহিছে এয়া আমাৰ যাত্ৰা হৈ আছে এতিয়াতো আপুনি দেখিছে চাগে এয়া এখন কাৰোবাৰ বাৰীয়ে হ'ব লাগিব ফিচাৰী ন অঁ এইটো এটা ফিচাৰী আছিল আমি তাৰ মাজেৰে যাব লাগিব এয়া চাওক কেনেকুৱা পৰিৱেশ হ'ব পাৰে ইয়াত কোনো নাই কোনো নাই এই ফিচাৰীটো চাওক এইটো যদি সঁচাকৈ যিজন মানুহৰ ফিচাৰী আছিল তেখেতৰতো এইটো লাখটকীয়া সম্পত্তি কিন্তু আজি ইয়াত কেৱল পানী আৰু পানী মানুহৰ যিটো লষ্ট হ'ল এইটো লষ্ট আৰু সদ্যহতে বহুত বছৰ লাগিব পূৰাবলৈ নাৱৰে যাত্ৰা অলপ ভয়ো লাগে মই সাঁতুৰিব নাজানো তথাপিও এটা সাহস কৰি পেলাই আহিছোঁ মনটো আছে বাৰু মনটো সাঁতুৰিব পাৰে কিন্তু মনটো অকণ ভালো লাগিছে যে মানুহখিনি সহায় কৰিবলৈ আহিবলৈ পাৰিছোঁ বুলি পেলাই কিন্তু অলপ ভয়ো লাগে তাৰ মাজতে আপোনালোকক দেখাইছোঁ আৰু এই জেগাবিলাক অকণমান কিমান ধ্বংসমুখী পৰিৱেশ সৃষ্টি কৰিলে বানপানীয়ে এইখিনি মাজগাঁও পালোহি আমি মাজগাঁৱৰ পৰা এইখন অঞ্চলত আকৌ ৰাস্তা ওলাই গ'ল এই নাওখন পাৰ নহ'ব এতিয়া আমি কৰিব লাগিব কি মালখিনি আকৌ এতিয়া আনলোড কৰিছোঁ কৰি ইয়াৰ পৰা আকৌ নাওখন দাঙি পেলাই পাৰ কৰি সিপাৰলৈ নিম আৰু তাৰপিছত আকৌ মানুহখিনি আনলোড কৰিব লাগিব আৰু তাৰপিছত আমি হাৰিয়ামুখলৈ পামগৈ ইয়াৰ পৰা আৰু 1 কিলোমিটাৰ যাব লাগিব পানীৰে চাগে গতিকে মানুহবিলাকৰ কেনেকুৱা অৱস্থাবিলাক একদম কেনেকুৱা ইয়াতে চব গ'ল ন খেতি বাতিটো নায়েই ঘৰ দুৱাৰতো গৈছে ঘৰ দুৱাৰ ভাঙিছে আৰু যিখিনি ঘৰত চাগে বস্তু আছে সেইবিলাক বস্তু লৈ গৈছে যি চব ঘৰ ভাঙি গৈছে চব উটাই লৈ আহিছে কেনেকুৱা হ'ব এইবিলাক মানুহ আৰু উঠিবলৈ কাৰণে আকৌ গঢ়লৈ উঠিবলৈ সময় লাগিব আৰু হয় দিয়ক কি কৰিম মথাউৰিটো ভাল কৰিলে ভাল পাম দৰকাৰ পৰিলে বোল্ডাৰ গাঁথনি দি দিলেও ভাল লাগিব কিয় মথাউৰিটোৰ কাৰণে আজি এনেকুৱা হয় মথাউৰিটোৱে মেইন মথাউৰিটো এতিয়া মথাউৰিটো আহেও ইমান ধুনীয়াকৈ ভাল কৰি ময়ো বহুতখিনি জানো যেন মৰ্চাৰ থ্ৰুৱেদি আহিছে কিন্তু ওপৰৰ পৰা দিয়াৰ স্বত্তেও ভালদৰে নকৰিলে টকাখিনি মাৰি থৈ দিছে মথাউৰি এইটো বৰ ডাঙৰ প্ৰব্লেম এটা আছে বাৰু এতিয়া যদি আমাৰ যিসকল ইয়াৰ হৰ্তাকৰ্তা সেইসকলে যদি কথাটো অনুভৱ কৰে তেনেহ'লেতো কোনো অসুবিধা নাই কিন্তু এতিয়া অনুভৱটো কৰিলেই হ'ল তথাপিও ৰাইজলৈ এই সামগ্ৰীখিনি আমি আনিছোঁ বাৰু মই আহি আছোঁ পৰৱৰ্তী সময়ত আকৌ নাওখন পাৰ কৰিব লাগিব চাওক এয়া হ'ল নাও পাৰ কৰিব লাগিব কলত উঠাই দিছে দি পেলাই চুচৰাই পেলাই মানে ৰাস্তা এয়া গাঁৱৰ স্থানীয় যুৱকসকলে আমাক অকণমান সহায় কৰি দিছে বস্তুখিনি নমোৱাৰ ক্ষেত্ৰত ইয়াতে নাও লাগিছেহি আহি আৰু লাহে লাহে
আৰু এইটোৱে হ'ল মোৰ ভাতৃ আকাশৰ ঘৰ, আকাশ ভূঞাৰ ঘৰ। আকাশে আমাক তেখেতৰ ঘৰৰ মুখেদি লৈ আনিছে আৰু তেখেতৰ ঘৰৰ সন্মুখতে আমি এতিয়া বিতৰণ কৰিম। এতিয়া হাৰিয়ামুখত উপস্থিত হৈছোঁ আৰু হাৰিয়ামুখৰ ৰাইজৰ মাজত এই সামগ্ৰীসমূহ বিতৰণ কৰিম। যিয়ে নহওক মনৰ এটা ফূৰ্তি, নিজেও এটা ভাল লাগিছে যে এই বিপদৰ সময়ত আমি ৰাইজৰ ওচৰলৈ অকণমান আহিব পাৰিছোঁ। অঞ্চলৰ ৰাইজক মই অকণ দেখুৱাইছোঁ। এই সামগ্ৰীসমূহ আমি ইতিমধ্যে বিতৰণৰ ব্যৱস্থা কৰিছোঁ আৰু ৰাইজে আমাক সহযোগ কৰিছে, কিন্তু উপায় নাই, আমি পৰিপাটিকৈ দিব পৰা নাই কেলৈ মানুহখিনি এটা হুলস্থুল পৰিৱেশ সৃষ্টি হৈ আছে। আপুনি ওলাই দিয়ক, মেচ আপুনি অকলে নল'ব, ভগাই দিয়ক। দি দিব আপোনাক যাক লাগে আৰু এতিয়া এইজন বহুত মানুহ আছে, নাই চিন্তা কৰা, বহুত মানুহ ঘূৰি গ'ল আৰু এটা মানুহ আছে, এইজন মানুহ ডুবি আছে। মেচটো ভগাই ল'ব, মেচ নিদিওঁ গামোচাখন দিছোঁ আপুনি মোৰ দাদা কৰ্মত কি দিম দাগ লাগিছিল নাভাবিব, এখন মানে মৰমৰ হয়, এখন মৰমৰ গামোচা আমাক সহায় কৰি দিয়া পিন্ধাই দিয়ক। দে মাৰি দিয়া। হাৰিয়ামুখৰ ৰাইজৰ হৈ মই ক্ষমা বিচাৰিছোঁ দেই। নমস্কাৰ অসমবাসী ৰাইজলৈ। আমাৰ আজি বগৰীগুৰিৰ পৰাগ তামুলী ডাঙৰীয়া আৰু প্ৰাঞ্জল মহন্ত ডাঙৰীয়া, তেওঁলোকে আজি আমাৰ ৰহা সমষ্টিৰ হাৰিয়ামুখলৈ আহি যিখিনি অনুদান আগবঢ়ালে তেখেতসকলে মই আন্তৰিক আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু লগতে হাৰিয়ামুখৰ ৰাইজসকলো তেওঁলোকৰ যি মহানুভৱতা তাক লৈ সঁচাই অনুভূতিত হৈছে, সঁচাই তেওঁলোকক বহুত সুন্দৰ সন্মান জনাইছে। আৰু লগতে আগলৈও এনেকৈ তেওঁলোকে
হাৰিয়ামুখৰ ৰাইজক বা হাৰিয়ামুখ নহ'লেও ৰহা সমষ্টিৰ ৰাইজক তেওঁলোকে যথেষ্ট সহায় কৰিছে বুলি মোৰ বিশ্বাস আছে আৰু আগলৈও কৰিব বুলি মোৰ বিশ্বাস আৰু তেওঁলোকক মই আন্তৰিক অন্তৰৰ পৰা তেওঁলোকক মই কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ। জয় অসম। এই মানুহকেইটা থৈ বস্তুকেইটা লৈ আহিবি। অঁ তই অকণ আনিবি আৰু এইখন কেনেকৈ আনিবি 20টা টোপোলা সেই তই ল'ৰাকেইটামানে ফোন নকৰিলি কিয় এইবোৰ তালৈ যাবলৈ সেইবিলাক ল'ৰাবিলাকক দিয়া নহয় আমাৰ ওচৰৰ মানুহখিনিকে দি নকয়। ঘাঁহ কাটিব নোৱাৰিম নহয়। আৰু এয়া উভতনি যাত্ৰা আমাৰ হাৰিয়ামুখৰ ৰাইজৰ মাজত সামগ্ৰীসমূহ বিতৰণ কৰি এতিয়া আমি ঘৰমুৱা হৈছোঁ। ৰাইজৰ দুখ দুৰ্গাটো আছেই, তাৰ মাজতে অকণমান কিবা এটা সহায় কৰিব পাৰিছোঁ বুলি পেলাই মনতে ভাবিছোঁ। সেইকাৰণে মনটো অকণ ফূৰ্তিও লাগি আছে, ভালো লাগি আছে। সকলোকে ধন্যবাদ জনাইছোঁ যিসকলে আমাক এই কাম কৰাত আমাক সহায় সহযোগ কৰিছিল। সকলোলৈকে ধনে জনে দিয়াসকলৰ উপৰি নাৱৰীয়া যিসকলে তাত সহায় কৰিলে সকলোলৈকে আমি ধন্যবাদ জনাইছোঁ।